স্মৃতিৰ চিতা এটা আধৰুৱা প্ৰেমৰ কাহিনী। শৰতৰ সেই আবেলিটোৰ কথা আজিও নীলৰ স্পষ্টকৈ মনত আছে। আকাশত কপাহীবোৰ যেনেকৈ উপঙি আছিল, নীলৰ মনটোও তেনেকৈ উৰি ফুৰিছিল। কাৰণ সেইদিনা সি জোনাকীক নিজৰ মনৰ কথা ক'বলৈ ওলাইছিল। কিন্তু নিয়তিৰ খেল কোনে বুজি পায়। কলেজীয়া দিনবোৰ নীল আৰু জোনাকী একেখন কলেজৰে ছাত্ৰ-ছাত্ৰী আছিল। নীল আছিল অলপ লাজকৰীয়া, কিন্তু জোনাকী আছিল একেবাৰে বিপৰীত, চঞ্চলা আৰু হাঁহিমুখীয়া। সিহঁতৰ বন্ধুত্ব কেনেকৈ প্ৰেমলৈ সলনি হ'ল কোনেও গমেই নাপালে। ব্ৰহ্মপুত্ৰৰ পাৰত বহি দুয়ো ভৱিষ্যতৰ সপোন ৰচিছিল। কলেজ শেষ হোৱাৰ পাছত নীলে চাকৰি এটা পালে। সি ভাবিলে এতিয়াই উপযুক্ত সময় জোনাকীক বিয়াৰ প্ৰস্তাৱ দিয়াৰ। সি জোনাকীক চহৰৰ সেই পুৰণি কেফেখনলৈ মাতিলে। নীলে হাতত এটা আঙুঠি লৈ তাইৰ বাবে বাট চাই আছিল। কিন্তু 1 ঘণ্টা পাৰ হ'ল, 2 ঘণ্টা পাৰ হ'ল, জোনাকী আৰু নাহিল। তাৰ পৰিৱৰ্তে আহিল এটা ফোন। জোনাকীৰ ভায়েকৰ আৰ্তনাদ ভৰা কণ্ঠ। নীলদা, জোনাকী বাইদেউৰ এক্সিডেণ্ট হ'ল। হাস্পতালৰ সেই বগা কোঠাটোত নীল যেতিয়া হাস্পতাল পালেগৈ, সকলো শেষ হৈ গৈছিল। জোনাকীৰ সেই হাঁহিমুখীয়া মুখখন এতিয়া বগা চাদৰেৰে ঢাকি থোৱা আছে। নীলে তাইৰ হাতখনত ধৰি কেৱল এটাই কথা ক'ব বিচাৰিছিল, মই তোমাক বিয়া কৰাব বিচাৰিছিলোঁ। কিন্তু সেই কথা কোৱাৰ সুযোগ তাই নিদিলে। আজি 15 বছৰ পাৰ হ'ল। নীলৰ দাড়ি পকিবলৈ ধৰিছে। সি এতিয়াও অবিবাহিত। প্ৰতি বছৰে এই দিনটোত সি একেখন কেফেলৈ যায় আৰু 2 কাপ চাহ অৰ্ডাৰ কৰে। একাপ তাৰ বাবে আৰু আন কাপ জোনাকীৰ বাবে, যিখন কেতিয়াও খালী নহয়। নীলৰ বাবে জোনাকী মৰি যোৱা নাই। তাই এতিয়াও সেই ব্ৰহ্মপুত্ৰৰ বতাহজাকত আছে, শৰতৰ শেৱালি ফুলৰ সুবাসত আছে। কেতিয়াবা বৰকৈ মনত পৰিলে সি কেৱল আকাশলৈ চাই কয়, জোনাকী, তুমি কৈছিলা নহয় আমি একেলগে বুঢ়া হ'ম। চোৱা, মই বুঢ়া হ'লোঁ, কিন্তু তুমি এতিয়াও সেইজনীয়েই হৈ আছা। বন্ধুসকল, এই গল্পটোৱে আমাক সোঁৱৰাই দিয়ে যে পৃথিৱীত সকলো পোৱা নাযায়। কিছুমান প্ৰেম আধৰুৱা হৈয়ে পূৰ্ণতা পায়। ধন্যবাদ বন্ধুসকল। কাহিনীটো যদি শুনি ভাল পায় এটা লাইক কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।